নমস্কাৰ ৰাইজ, মই পাংগৰজ্যোতি শইকীয়া আপোনালোকক মোৰ ইউপি শইকীয়া ব্লগছলৈ স্বাগতম জনাইছো। আৰু আজি হৈছে 16 তাৰিখ। আজি আমাৰ এৰাগাঁৱত যেটো ৰাস চলি আছে, কালি হৈ গল 15 তাৰিখে, আজি হৈছে 16 তাৰিখ আৰু আজি আছে দ্বিতীয়টো নিশা। তো এতিয়া যাওঁ, এতিয়া অলপ কি হৈছে তাত চাওঁগৈ, কিবা যদি ডেকোৰেশ্যন কৰে নতুনকৈ আকৌ তাকে অলপ চাওঁগৈ, আৰু যদি কিবা কৰো আপোনালোকক দেখুৱাম আৰু ৰাতিলৈকে দেখুৱাম। চাই থাকিব ভিডিঅ'টো দিনৰ পৰা। আৰু যোৱাকালি 15 তাৰিখ আছিল, যেহেতু মই ভিডিঅ' কৰিছিলো বহুত আপোনালোকক দিবলৈ কাৰণে, আৰু মানে মোৰ অলপ মিষ্টেক হৈ গল, তো ডিলিট কৰি পালো ভিডিঅ'টো কিবা এটা কাৰণত। ক্লিপ কেইটা ডিলিট কৰি পালো, সেইকাৰণে ভিডিঅ'টো এডিট কৰি থাকোতে ডিলিট কৰি পালো, আপলোড দিব নোৱাৰিলো। তো সেইটোৱে আৰু বেয়া লাগিছে। এতিয়া যাওঁ, কি কৰো, এতিয়া অলপ কিবা কিবি কৰোঁগৈ ৰংগমঞ্চত, আৰু চাই থাকিব কি কৰো। এতিয়া আকৌ নতুনকে ডেকোৰেশ্যন কৰিবলৈ আহিছো। এতিয়া গছ অলপ ডাল চাল কাটি লৈছো। এতিয়া ডালটো কাটি কি কৰো, ডেকোৰেশ্যনটো অখুৰৰ ডেকোৰেশ্যন কৰি আছো, কেনেকে কৰো চাই থাকক। এইফালে পোৱালি এটা উঠাই দিছো ডাল কাটিবলৈ কাৰণে। 5 hours later. এতিয়া ডেকোৰেশ্যনটো কেনেকুৱা কৰিলো দেখিলে অখুৰৰ। এতিয়া আকৌ এবাৰ দেখা দিছো, চাওক কেনেকুৱা কৰিলো ডেকোৰেশ্যনটো। আৰু এইফালে আছে বৃন্দাবন। এতিয়া গান লগাইছে, আপোনালোকে একো নুশুনে, এতিয়া পিছত কম আৰু। ডেকোৰেশ্যন এতিয়া কমপ্লিট হৈ গৈছে, আহি দেখাম আপোনালোকক। এতিয়া ধুনীয়া বনাইছে, চাওক। কৃষ্ণৰ লীলা দেখুওৱা হ'ব, অলপ কৰা হৈছে আৰু। এতিয়া পিছফালে চাওক বৃন্দাবন। বৃন্দাবনত যিহেতু লাইট দিয়া নাই, এতিয়া লাইট দিব। আৰু এতিয়া যাওঁ পেইণ্টিং ৰুমত, কি পেইণ্টিং কৰিছে তাকে অলপ চাওঁ গৈ। বলক ৰুমত চাওঁ মেকআপ কেনেকুৱা কৰিছে। চেলাৰী লাগব এতিয়া আহি গলো অন্য এটা জেগাত, য'ত কৰি আছে ৰাধা কৃষ্ণই মেকআপ। এয়া চাওক, এয়া ৰাধা আৰু এয়া কৃষ্ণই চাইডতে মেকআপ কৰিয়ে আছে। এয়া ফাইনেল লুক ৰাধা কৃষ্ণৰ, চাওক কেনেকুৱা লাগিছে। এতিয়া মেকআপ কৰি হৈ গ'ল। এতিয়া ৰাধা কৃষ্ণৰ এয়া ভিডিঅ' কৰি আছে মেকআপ আৰ্টিষ্টে, চাওক। এতিয়া আছো মেকআপ ৰুমত, আৰু এতিয়া লগ পালো মানে লগৰ দুজনীক। এতিয়া চাব আপুনি। Hours later.
ৰাস এয়া গুডু আৰু এতিয়া চবৰ লগত এতিয়া যাওঁ আৰু ঘৰ এতিয়া সমাপ্ত হৈ গ'ল আৰু কিটো দেখিলে আপোনালোকে আৰু ঘৰত গৈ লগ পাই আছোঁ ভালকৈ ক'ম ৰাস সমাপ্ত এতিয়া আহি পালোঁ ঘৰ আৰু ৰাসো হ'ল খতম তো দিনৰ পৰা এতিয়া ৰাতিলৈকে কি হ'লতো দেখিলে আপোনালোকে তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি আৰু ভিডিঅ' মোৰ চাব খোজে UP ব্লগছৰ তেতিয়া আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো অল কৰি দিব আৰু ইমানেই কি ক'ম এতিয়া আহি গ'লো ৰাতি 2টামান বাজিছে এতিয়া শুওঁ আৰু ভিডিঅ'টো ইমানেই আছিল ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব এইটোতো কৈছোৱেই আৰু ভিডিঅ'টো ইমানেই ধন্যবাদ